বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ এক প্ৰতিমূৰ্তি স্থাপন যি কৰিছে, ইয়াতে হয়তো বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আত্মাই বা পবিত্ৰ আত্মাই সম্পূৰ্ণ শান্তি বা সম্পূৰ্ণভাৱে উৎফুল্লিত হোৱা নাই। ইয়াতে যি নেকি গাঁও অঞ্চলত বা বিভিন্ন অঞ্চলত এক বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি স্থাপন কৰাক লৈ দিল্লীত ইয়াক লৈ যি নেকি এক ক্ৰেডিট গেম চলিছে, ইয়াৰ দৰাচলতে বহুত দুখ লাগিবলগীয়া কথা। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতিত দিল্লীত যি নেকি তেখেতৰ এক প্ৰতিমূৰ্তি স্থাপিত কৰা হৈছে, তাৰ বাবে ডেফিনেটলি আমি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে ভাৰত চৰকাৰ আৰু অসম চৰকাৰক ধন্যবাদ জনাবই লাগিব আৰু এই পদক্ষেপৰ আমি শলাগ লৈছোঁ। কিন্তু এটা কথা, আজি এই বডোফাৰ যি প্ৰতিমূৰ্তি দিল্লীৰ কৈলাশ কলনীৰ সন্মুখেৰে যোৱা বাটছোৱাত স্থাপিত কৰাক লৈ যি এক ৰাজনীতিকভাৱে ক্ৰেডিট লোৱাৰ যুঁজা চলিছে বা প্ৰমোদ বড়ো নেতৃত্বাধীন BTR চৰকাৰখনে দিল্লীত বডোফাৰ নামত এক প্ৰতিমূৰ্তি স্থাপন কৰি যি ধৰণে তেওঁলোকে ব্ৰেণ্ডিং কৰিব বিচাৰিছে, তেওঁলোকে এটাহে মই কথা ক'ব বিচাৰিছোঁ যে আজি যদি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত BTR একৰ্ডৰ অনুযায়ী, BTR চুক্তি অনুযায়ী যদি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত চেণ্ট্ৰেল ইউনিভাৰ্চিটিখন হ'ল হয়, আজি যদি BTR একৰ্ড অনুযায়ী বডোফাৰ নামেদি যদি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি বা বডোফাৰ নামত যদি NIT-খন উৎসৰ্গা কৰি স্থাপন কৰা হ'ল হয় বড়োলেণ্ডৰ যিকোনো ঠাইত, তেতিয়াহ'লে নিশ্চিতভাৱে মই ভাবোঁ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আত্মাই চিৰশান্তি লাভ কৰিলেহেঁতেন। আজি কিন্তু মই অনুভৱ কৰোঁ যে কেৱল দিল্লীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ এক প্ৰতিমূৰ্তি স্থাপন যি কৰিছে, ইয়াতে হয়তো বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আত্মাই বা পবিত্ৰ আত্মাই সম্পূৰ্ণ শান্তি বা সম্পূৰ্ণভাৱে উৎফুল্লিত হোৱা নাই। যদি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত এজ পাৰ BTR একৰ্ড 2020 সেই BTR চুক্তি অনুযায়ী যদি ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল কলেজখন স্থাপন কৰি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত উৎসৰ্গিত কৰিলে হয়, যদি NIT নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজিখন যদি চেণ্ট্ৰেল ইউনিভাৰ্চিটিখন বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম চেণ্ট্ৰেল ইউনিভাৰ্চিটি বুলি স্থাপন কৰি যদি উৎসৰ্গা কৰিলেহেঁতেন, মই ভাবোঁ তেতিয়া বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আত্মাই আৰু বৰং বেছিহে পৰম শান্তি মানে স্বৰ্গৰ পৰা তেওঁ আমাক BTC অঞ্চলখন চাই পিনে তেওঁ পৰম শান্তি লাভ কৰিলেহেঁতেন। তো গতিকে ইয়াতে যি নেকি গাঁও অঞ্চলত বা বিভিন্ন অঞ্চলত এক বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি স্থাপন কৰাক লৈ দিল্লীত ইয়াক লৈ যি নেকি এক ক্ৰেডিট গেম চলিছে, ইয়াৰ দৰাচলতে বহুত দুখ লাগিবলগীয়া কথা, দুখজনক কথা। আৰু ডেফিনেটলি দিল্লীত যি এক বডোফাৰ প্ৰতিমূৰ্তি তাতে স্থাপন কৰা হৈছে, এয়া শলাগ ল'বলগীয়া বস্তু, এয়া ধন্যবাদৰ পাত্ৰ নিশ্চয়। কিন্তু সেই ইমানো লেভেলৰ নহয় যে ইয়াক লৈ কোনোবা ৰাজনীতিকৰণ কৰি বা পলিটিকেলভাৱে এক ক্ৰেডিট ল'বৰ কাৰণে এটা গভৰ্ণমেণ্ট মেচিনাৰীক ইউজ কৰি যি ধৰণে আগন্তুক BTC নিৰ্বাচনত ইয়াক এটা মানে ক্ৰেডিট ল'ব বিচাৰিছে, এয়া সিমান পৰ্যায়ৰো নহয় বুলি মই অনুভৱ কৰোঁ। আৰু এটা কথা কয় অসমীয়াত যে অন্ধ মানুহক বা কানা অন্ধ মানুহক যদি পায়খানা বা এখন লেট্ৰিন দেখুৱাই যদি কয় যে এইটো তাজমহল বুলি, তো অন্ধ মানুহে নিশ্চিতভাৱে পায়খানাটোকো তাজমহল বুলি ভাবিব যদি কোনোবাই কয় যে এইটো তাজমহল হয় বুলি, কাৰণ তেওঁ যিটো দেখিব নোৱাৰে। তো তেনেধৰণেই কেৱল এটা প্ৰতিমূৰ্তি স্থাপন কৰি যদি কেৱল এইটো কোৱা হয় যে BTR একৰ্ডৰ সম্পূৰ্ণ দফাবোৰ ফুল ফ্লেজেডভাৱে ইমপ্লিমেণ্ট কৰা হৈছে, ৰূপায়ণ কৰা হৈছে, বা বড়োলেণ্ডৰ প্ৰতিমূৰ্তি স্থাপন কৰাতেই গোটেই BTRখন মানে একদম জাক-জিলিকভাৱে দিল্লীত উজলি উঠিছে, বা বড়োভূমিৰ যি নেকি এছপিৰেশ্যনছ, বড়ো ৰাইজৰ যি আশা, সেয়া সম্পূৰ্ণভাৱে পূৰণ কৰা হৈছে, এয়া নিশ্চিতভাৱে মই ভাবোঁ ইমান পৰ্যায়লৈ গৈ কিন্তু এয়া যুক্তিসংগত নহয়।